নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ংকা মিক্স আছামিছলৈ। এয়া ভিডিঅ'টো দেখিয়ে আপোনালোকে গমেই পাইছে নিশ্চয় মই এতিয়া কি বনাবলৈ গৈ আছোঁ। এয়া ৰঙালাও, আলু, চয়াবিনৰ এনেকৈ চব্জি এখন বনাওঁ বুলি ভাবিছোঁ। এয়া দাইল আৰু কঁঠাল গুটি দি বনাওঁ বুলি ভাবিছোঁ আৰু ভেন্দি ভাজি এনেকৈ বনাওঁ বুলি ভাবিছোঁ। আজি দুপৰীয়াৰ সাজ আপোনালোককো বনাই দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব আৰু ভাল বেয়া কমেণ্ট কৰি জনাব। জলকীয়া দিছোঁ, কেনেকৈ আহিছে মা? ভাল হৈছেনে? কঁঠাল গুটিটো কেনেকৈ আহিছে? ৰাইজসকল, এটা আজি বহুত ইণ্টাৰেষ্টিং কথা। কি কথা? কথাটো হৈছে কি, মায়ে আজি বোলে ভাত ল'ব। এনেই ভাত কিন্তু মায়ে অকণমান খায়, বেছি নাখায়। আজি বোলে ভাত ল'ব। আজি ভাল লাগিছে নেকি সম্ভৱ। আজি ভিডিঅ' কৰি কৰি ভাত বনাইছোঁ যে সেইকাৰণে ভাল লাগিছে চাগে। সেইকাৰণে আজি ভাত ল'ব। এতিয়া মই মাক ভাত দিম। এয়া নেমু লৈছোঁ, এয়া কেঁচা জলকীয়া এটা লৈছোঁ আৰু অকণমান কেঁচা নিমখ লৈছোঁ দেই ৰাইজ। অকণমান, বেছি নহয় আৰু অলপমান লৈছোঁ। মানে নেমু থাকিলে অকণমান নিমখ ল'বই লাগে। আৰু এয়া খাবলৈ লৈছোঁ। কঁঠাল গুটি মোৰ খুব প্ৰিয়, বহুত ভাল পাওঁ কঁঠাল গুটি।
মজা ৰঙালাও চব্জি বহুত ভাল লাগে খালি ৰঙালাওটো অকণমান মিঠা থাকিব লাগে গৰমত ৰঙালাওটো খাবলৈ বেয়া কিন্তু আজি অকণ বতৰটো ঠাণ্ডা গোল নেমু ভাল পায়নে বহুত ভাল পাওঁ মই গোন্ধটো নহয় একদম গোন্ধ পালেই মানে খাব মন যায় আমাৰ ঘৰত বহুত আছে মাৰ ঘৰত ইয়াতে নহয় মাৰ ঘৰত আছে মাৰ ঘৰৰ পৰা আনে সেইদিনাখনে আপোনালোকে দেখিছিলেই মোৰ ব্লগত এয়া মাৰ ঘৰৰ পৰা আনে গোল নেমু বহুত ভাল পাওঁ শেষেই হ'ল আৰু দুটা আছে বেছিকৈ আনিলেও শুকাই যায় যে আনিছিলোঁ হ'লেও 19টামান আনিছিলোঁ দুই এটা দিলোঁ খুৰীহঁতক এনেকৈ আৰু ভেন্দি ভজা আজি দুপৰীয়া খাই যেনেকৈ আজি শনিবাৰ সেইকাৰণে আমি মাছ মাংস নাখাওঁ সোমবাৰে নাখাওঁ এওঁ নাই আমি দুজনহে মানুহ খোৱা এওঁ খানা য'ত কাম কৰে তাতেই হয় তাতে খোৱা লোৱা চব ফ্ৰী তাতে খায় আমি দুজনে আৰু এতিয়া বনালে ৰাতিলৈকেও হৈয়ে যায় তথাপিও এবাৰ বনাই দুবাৰ খাব ভাল নালাগে কমকৈ বনাওঁ হয় কাৰণে আপোনালোকে ভাত খালেনে দুপৰীয়া ভাত আজি আৰু এপিচ নেমু লওঁ ৰাইচ যে মোৰে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কেতিয়াবা আহিব আমাৰ ঘৰত ৰঙালাওটো ধুনীয়া মিঠা আছে বজাৰৰ পৰা অনাই আছিলে সৰু পকা ধুনীয়া একদম টেষ্টি এইটো নেমু বাৰু কোনে কোনে খাই ভাল পায় জনাবচোন এক্সপেঞ্চিভ নেমু গোল নেমু মোৰ কাৰণে এক্সপেঞ্চিভ আৰু আপোনালোকৰ কাৰণে কি নাজানো মই মানে বজাৰত দেখা পালে হ'ল লৈ আনি এইটো আৰু ইলাচি নেমুটো নেমুটো চবেই ভাল লাগে বাৰু কিন্তু মোৰ মানে বেছি ভাল লাগে ইলাচি নেমু আৰু এইটো ইলাচি নেমু ভোট জলকীয়া বা গোল নেমু ভোট জলকীয়া মাংস ভাত সৰু আলু ভাজি খাব আৰু বেলেগ একো নালাগে মাংসটো গ্ৰেভি হ'ব লাগে অলপ আৰু সৰু আলু ভাজি
মাংসৰ লগত সৰু আলু ভাজিটো পূৰা মিক্স মানে কি কয় এইটো হেৰি কৰে ন শব্দটো অহা নাই মোৰ মিলি যায় মানে ইংৰাজীত কি বুলি কয় ইমান পাহৰিছোঁ না শব্দটো নহয় মেক্সিং নে কি মেক্সিং কৰে নাহাৰিব দেই ৰাইজ মা এফালৰ পৰা চাই আছে কৈছে মোক হ'ব দে মানুহে দেখাব গ'লে ইমানে মোৰ ভাত খোৱা শেষ হ'ল আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই কাঁহীখন দেখুৱাই দিছোঁ এয়া চব চেচ এয়া তামোল এখন খাই দিওঁ ৰ'ব ৰাইজ আমি আৰু অসমীয়া মানুহ ন ভাত আৰু তামোলটো মেইন তামোল এখন খাই দিওঁ ধুনীয়াকৈ আপোনালোকে আকৌ নাভাবিব আমাৰ ঘৰত পতাত পৰা নাই বুলি আছে বহুতকেইখন আছে কিন্তু মায়ে মানে সেই তামোলৰ দাগ লাগে কাৰণে এই পলিথিন বান্ধি থৈছে বহুত চাফা ন আমাৰ মা সেইকাৰণে